2019 মহাজোঁটত কংগ্ৰেছৰ সংগী AIUDF সোনিয়া ৰাহুলৰ তৎপৰতাত একত্ৰিত 18টা দল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকে ধৰি ৰাজ্যৰ কংগ্ৰেছ নেতৃত্বই যিমানেই বিৰুদ্ধাচৰণ নকৰক কিয় 2019 নিৰ্বাচনত হাতত হাত ধৰি নামিব কংগ্ৰেছ AIUDF সোমবাৰে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ AIUDFৰ মিত্ৰতাৰ নিশ্চয়তা প্ৰদান কৰিলে AIUDF প্ৰধান বাদৰুদ্দিন আজমলে গোলাম নবী আজাদ সাহেবৰ ফোন আহিছিল যে 18 পাৰ্টি যে গঠবন্ধন হৈছে আমাৰ হেতু মিটিং হৈছে এটা কোৰ কমিটি বনোৱা হৈছে 8 জনীয়া ডাউন পাৰ্টিৰ আৰু এটো ডিসিশন হৈছে যে 8 নৱেম্বৰ গোটে ভাৰতবৰ্ষত আমি সব যিসকল এই 18 পাৰ্টিৰ লগত আছে সবে নিজৰ নিজৰ জায়গা ডাউন মিছিল ওলাব লাগে বিজেপি এন্টি বিজেপি এটা গঠবন্ধন হৈ আছে 18 পাৰ্টিৰ এতিয়ালৈকে হৈছে আর না এটো তো লৈছে কি নাম আপোনাৰ ম্যাডামে নিজে লৈছে ৰাহুল গান্ধীয়ে লৈছে আর এটো সবে যোগদান দি আছে আজমলৰ দৃঢ় বিশ্বাস মহাজোঁট হবই 2016 বিধানসভাৰ নিৰ্বাচনৰ সময়তো বিজেপি বিৰোধী এক মহাজোঁট গঠনৰ চেষ্টা চলাইছিল সাংসদ বাদৰুদ্দিনে কিন্তু সেই সময়ত বাধা হিচাপে থিয় দিছিল সেই সময়ৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা তৰুণ গগৈয়ে এবাৰ বাধা হ'ব নোৱাৰে তৰুণ গগৈ কাৰণ গগৈৰ বিৰুদ্ধে ইতিমধ্যে কংগ্ৰেছ নেতৃত্বক অভিযোগ দিছে সাংসদগৰাকীয়ে ৰাজ্যৰ সামগ্ৰিক উন্নয়নক লৈও অসন্তুষ্ট AIUDFৰ মুৰব্বীজন বাটপথৰ অৱস্থা খুবেই বেয়া তাকেই বুজাবলৈ আজমলে ক'লে ধুবুৰীৰ পৰা আহোঁতে মোৰ কঁকাল ভাঙে উন্নয়নমূলক কাম-কাজত চৰকাৰখন সমূলি ব্যৰ্থ বুলি অভিযোগ কৰি আজমলৰ আহ্বান চৰকাৰলৈ ৰাস্তা বনাব নোৱাৰে যদি যাত্ৰীক দিয়ক বিনামূলীয়া হেলিকপ্টাৰ সেৱা মই নিজে ধুবুৰীৰ পৰা আহিছো আমার কোমর ভাঙ্গি যায় ইমান দূর যাব লাগে কি করি এতিয়া কোনো হেলিকপ্টারের পয়সা নাই আমি হেলিকপ্টার লাইম গভর্নমেন্টে হেলিকপ্টার সার্ভিস দি দিব লাগে ফ্রি অফ কস্ট আমার যেখানে রাস্তা পিঠ ভাঙ্গি আছে এটো হাজার কোটি টাকা আমি দিল্লির পৰা পাইছো এটোর কারণে আমি মানুহক আমি হেলিকপ্টার সার্ভিস দি দিলো ফ্রি অফ কস্ট এনেদৰে চৰকাৰৰ বিৰোধিতাৰে কংগ্ৰেছৰ মিত্ৰ হোৱাৰ চেষ্টা সাংসদ বাদৰুদ্দিন আজমলৰ প্ৰশ্ন হয় এয়া সঁচাকৈ আজমলৰ বিজেপি বিৰোধী স্থিতি নে কংগ্ৰেছক বিপদত পেলোৱাৰ ষড়যন্ত্ৰ কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে মানৱ জ্যোতি বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট